এয়া মুখ্যমন্ত্ৰীৰ শুভ বাৰ্তা অসম চৰকাৰ গভৰ্ণমেণ্ট অফ আছাম মুখ্যমন্ত্ৰীৰ শুভ বাৰ্তা গাঁৱৰ লিডিং চিটিজেন হওক বা সমাজসেৱক হওক তেনেকুৱা গণ্যমান্য ব্যক্তি কবি হওক তেনেকুৱা বিভিন্ন লিষ্ট আমাৰ যিহেতু ইয়াত প্ৰতিটো পঞ্চায়তে এনেকৈ মুখ্যমন্ত্ৰীয়ে তেওঁৰ শুভ বাৰ্তা পঠিয়াইছে যিহেতু আমাৰ পঞ্চায়তৰ ভাগত পৰিছে 135 জন তেওঁৰ শুভাকাংক্ষীৰ তেওঁ শুভ বাৰ্তা প্ৰেৰণ কৰিছে পঞ্চায়তৰ থ্ৰুদি তো চব ইয়াৰ ভিতৰত কিবা শুভেচ্ছা বাণী আপোনাৰ ৰঙালী বিহুৰ শুভেচ্ছা আৰু লগতে শুভেচ্ছা বাণী আৰু গামোচা আৰু তেওঁ শুভ বাৰ্তা তেওঁ প্ৰেৰণ কৰিছে তো ধন্যবাদ।